নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকে চাগে থাম্বনেইলখন চাই গমেই পাইছে আমি ক'ত যাব গৈ আছোঁ এতিয়া ৰাতিপুৱা 5 বাজিছে আৰু চাওকচোন ইমান ধুনীয়াকৈ সূৰ্যটো ওলাই আহিছে ৰাতিপুৱাৰ দৃশ্যটো খুবেই ধুনীয়া এতিয়া ভিডিঅ'টো আপোনালোকক দেখাই আছোঁ আপোনালোকে একদম স্কিপ নকৰাকৈ শেষলৈ ভিডিঅ'টো চাই থাকিব কলিয়া ভমুৰাৰ দলঙত উঠিছোঁ আৰু আমাৰ লগত আৰু এখন গাড়ী আহিছে আমি দুখন গাড়ীত আহিছোঁ এইখন গাড়ী আহিছে আমাৰ পিছে পিছে আৰু আমি আগে আগে আহি আছোঁ আপোনালোকে ভিডিঅ'টো চাই থাকক যাব লাগিব তাৰপিছত আমি মন্দিৰটো পাম এতিয়া আমি এনেকৈ সোমাই আহি আছোঁ আমি আহি পালোঁ মহামৃত্যুঞ্জয় মন্দিৰৰ ওচৰত থকা ফিল্ডখন তাত আমি গাড়ী পাৰ্কিং কৰিলোঁ আৰু বহুত দূৰ আহিলোঁ অলপ ভাগৰো লাগিছে দেচোন এয়া টিকলিজনীয়ে মোৰ ফালে চাই আছে গাড়ী পাৰ্কিং কৰা ফিল্ডখনৰ পৰা মন্দিৰটো ইমান ধুনীয়া লগা হৈছে চাওকচোন এয়া আমি মন্দিৰত জ্বলাবৰ কাৰণে চাকি ল'লোঁ আৰু আমি এতিয়া মন্দিৰলৈ গৈ আছোঁ আপোনালোকে ভিডিঅ'টো সুন্দৰকৈ চাই থাকক চাকি দিব নিদিয়ে তেওঁলোকে ইয়াৰ কাৰণে বাহিৰতে চাকি দিয়াৰ ব্যৱস্থা কৰিছে সেয়া আমি বাহিৰতে চাকিখন জ্বলাইছোঁ আমি মহামৃত্যুঞ্জয় মন্দিৰৰ পৰা এতিয়া পোনে পোনে বটদ্ৰৱা থানলৈ আহিছোঁ এয়া বটদ্ৰৱা থানৰ মূল গেটখন এখন ধাবাত আমি ভাত খালোঁ খাই এতিয়া ঘৰত যাম বহুত ভাগৰো লাগিছে ভিডিঅ'টো চাই যদি আপোনালোকে ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আকৌ এটা নতুন ভিডিঅ' লৈ আহিম এতিয়ালৈ বাই বাই